What's up guys, welcome back to my YouTube channel. Okay guys, এতিয়া আমি গৈছো টিহু আৰু এতিয়া যাম ৰাইট টাৰ্ণ লৈ বেগে ব্লক তো গৈছো কি কাৰণ গম পাব ৰব আৰু এই যে আকৌ যেখন স্কুটিখন দেখিছে মানে তো এইজন আমাৰ ছাৰ হয় তো ছাৰক পিছ কৰা নাই কাৰণ ভাল নালাগে ছাৰক পিছ কৰিবলৈ আৰু ইমান ভাল ৰাস্তা আগত নাজানো কেনেকৈ থাকো নে কি তো যাব লাগিব আগত অলপ তো আগলৈ যাই দেখো তাৰপিছত আকৌ গৈ আছো ৰব ফালি দিলো অলপ ব্লক আৰু গীতম ভাই আমাৰ পাছে আহিছে মানে বাইক লৈ আহিছে তো ফালিছিল আহিছে একেবাৰে অলপ আমি ফালি দিলোঁ আৰু দেখাব পাৰিব ফালিছিল গুচি যাব একেবাৰে তো চাই থাকক এয়া চাব এই গ'ল আগত আহিছে এইখন এক্সট্ৰিমখন লৈ গুচি গ'ল মানে ফালিছিলি গৈছে আৰু ৰখাৰ লেনদেনে নাই মানে অ মাই গড বেয়া ফালিছে इन पहाड़ों के चमकता जुगनू जैसे तारे ला इन फिजाओं में लपक के बांधा আৰু এইখন হৈছে নালন্দা পাব্লিক স্কুল এই বাধ্য হৈ যাই থাকক क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा আৰু আমাৰ পাছে এইখন এম্বুলেন্স আহিছে তো যাব দিওঁ এম্বুলেন্সখনক কাৰণ আমাৰ যাব দিওঁতে আমাৰ কৰ্তব্য হৈ যাব দিয়ক আহি পাই গ'লো এয়া বিবেকানন্দ পাই গ'লো আৰু এয়া এখন হৈছে জাতীয় বিদ্যালয় তো হালদিবাৰী পাই গ'লো আৰু বেছি দূৰ নাই বলক আৰু এয়া হালদিবাৰী চক আৰু এইটো যে লেফ্ট চাইডে মন্দিৰটো আছে দেখিছোঁ ৰ'ব এইটো কালী মন্দিৰ তো বলক আৰু ইয়াত ৰাস্তাৰ কাম চলি আছে এয়া জেচিবি আগত জেচিবি নহয় দিয়ক জেচিবি তো এয়া মাটি এখন দি আছে তো আমি এতিয়া যাই থাকোঁ বলক তো ফাইনেলি আমি আহি পাই গ'লোঁ টিহু আৰু এয়া চাওক সূৰ্যটো ছানছেট হ'ব গৈছে তো এতিয়া যাওক আৰু আগত গীতমাই ৰখিছে মানে ষ্টেচন জুই লগ পাইছোঁ বলক ইয়াত নাই আৰু আৰু আমি ষ্টেচন আহি পাই গ'লোঁ আৰু তাৰপিছত চাব এয়া ওপৰত যে তাৰ যে দেখিছে সেইটো মানে ইলেক্ট্ৰনিক ট্ৰেইনৰ বাবে হয় তো গম পাইছে ট্ৰেইন আজিকালি কাৰেণ্টত চলিব আৰু খুৰাই খোজকাঢ়িব আহিছিল ইয়াতে খোজকাঢ়ি থাকে মানে তো খুৰা ন বহুত আছে তো বলক আগুৱাই যাওঁ उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे ला इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किसने क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा তো গাইছ অলপ আগলৈ গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব অলপমান ৱেইট যদি আপোনালোকৰ মানে বিনামূল্যত ফ্ৰিজৰ পিনে খাব মন যায় তেনেহ'লে ইয়াতে আহক আৰু এইটো ফ্ৰিজ দেখিছে তো পূৰা পেৰি দিয়ক আৰু এয়া চাব ৰ'ব এই যে ল'ৰাজন যে গৈছে চাইকেল লৈ পিনে ন সেইভাগে মানে টিকেট কাউণ্টাৰ হয় তো সেইভাগে এতিয়া কেইটা বাজিল 17টা 8 মানে 5টা 8 তো 5টা বাজি গ'ল আৰু অলপ ওপৰৰ পৰা ফুৰিব ৰ'ব
বেটাই ৰুকো বাদ দিয়ক ওপৰত বা আছে তাত গৈছে বাদ দিয়ক অলপ চাওঁচোন ওপৰৰ পৰা ভিউটো এইটো ওপৰৰ দেখাইছোঁ ৰ'ব এয়া চাওক অ' মাই গড কি মজা লাগি আছে বে কথা কওঁ মানে এই যে দেখিছে এইবোৰ তো এইবোৰ একচুৱেলি দিয়া বহুত ভাল কৰিছে মানে যাতে তলৰ পিনে কোনো চাব নোৱাৰে সেইকাৰণে দিছে এইটো আৰু ইয়াত লেখাই আছে তো কোনো পঢ়িব মন থাকিলে এই স্ক্ৰীনশ্বট মাৰি লওক এইখন আৰু এয়া বেকগ্ৰাউণ্ডটো চাওক বেকগ্ৰাউণ্ড অ' মাই গড মাখন আৰু আমাৰ গীতম ভাই এখন গাড়ী লৈছে কিন্তু মোক কোৱা নাছিল কাৰণ একো নাই তো কোৱা নাছিল আৰু গম পালোঁ কি হয় এখানে এক্সট্ৰিম হয় 160 হয় তো এইখন লৈছে তো গাড়ীখন দেখাম বাৰু এবাৰ যদি সময় হয় দেখাই দিম আৰু তো এতিয়া আমি হিৰৰ ডিলাৰত যাওঁ ডিলাৰত যাই কিনে কৃষ্ণ ভাইৰ কামখিনি কৰি বাছ ওলাই যাওঁ আৰু তো এইখিনি ৰাতি হৈ আহিছে চাব নোৱাৰে বুলি যে ক'লোঁ মানে বহুত সৰু ল'ৰা ছোৱালীয়ে মানে তল পিনে হালি থাকে ইয়াত ধৰি তো যাতে ইয়াৰ পৰা চাওক মানে কোনো প্ৰব্লেম নাই কিন্তু তল পিনে পৰি নাযাওক তো সেইকাৰণে মানে এইটো আৰু এইটো হাতৰ হেলমেটটো লৈ আছোঁ চাওক চকুৰ প্ৰটেকশ্যন এইটো চকুৰ প্ৰটেকশ্যন হয় আৰু পিছত এয়া বিপদ অ' ভাই ব্লাৰ কৰি চলি আছে নহ'ব আৰু এনেকৈ চাব পিছত ব্লাৰ কৰি আজি মোৰ মানে ভিডিঅ' বনাই আকৌ সেই প্লেন নাছিল বাট দেখিছে মই ৰাইট চাইডৰ চকুটো দেখিছে তো কিবা হৈছে মানে তো ধূলি বালি লগাব হাক দিছে ডাক্তৰে আৰু ইয়াত দেখিছে হেলমেট তো কৃষ্ণ ভাই মানে কিবা গাড়ীখনৰ কিবা ইঞ্চুৰেঞ্চ বনাব আহিলোঁ আৰু তাত আহি গ'লোঁ গীতম ভাই আহিছে আৰু মই আহিছোঁ তো দুয়ো আহিছোঁ আৰু তো এতিয়া ইঞ্চুৰেঞ্চৰ কাম কৰা হৈ গ'ল তো এতিয়া এনেই ষ্টেচনৰ ওপৰত আছোঁ আৰু দেখাই আছোঁ আপোনালোকক তো চাওক কি দেখাব পাৰোঁ কি নোৱাৰোঁ তো এইখিনি পাছৰ ভিউটো দেখিছে বেকগ্ৰাউণ্ডটো দেখিছে চাক্কাছ মানে তো এই মানে এই চকুটোৰ বাবে অলপ প্ৰব্লেম হৈছে তো অলপ ইয়াত আছোঁ যিহেতুকে তো ভিডিঅ' এটা বনাই দিলোঁ আৰু তো বলক আৰু যাই থাকিম আৰু অলপ মানে টিহুৰ ৰাতি মানে কেনেকুৱা হয় টিহুখন তো দেখাই দিম আৰু এই পিছৰ মানে ভিউটো কিন্তু চাবলগীয়া ভিউ হৈছে দিয়ক মজা তো চাই আকৌ আৰু এইখন হৈছে টিহু মেডিকেলখন ৰাতি মানে একো নাই চাই লওক আৰু এইটো দেখিছেনে ওপৰত লাইটটো হাতীয়ান লাইটটো চাওকচোন কেনেকুৱা পোহৰ কৰিছে অ' মাই গড মজা লাগিছে মানে মজা গোটেই টিহু এৰিয়াত মানে 5-6টামান আছে নেকি তো কোনোবাই জানে এইটো কমেণ্ট কৰি ক'বচোন কেইটামান আছে এই লাইট আগতো এটা জ্বলি আছে মজা আৰু মজা এনেহ'লে লাগে মানে বিয়াত দিব লাগে বিয়াত ফালি দিব তো এতিয়া গৈ থাকোঁ হিৰ' ডিলাৰত লগ পাই আছোঁ বলক অ' ভাই কি কৰাই আৰু আপোনালোকে দেখিছে এয়া এইখন SD কলেজ এই দেখিলোঁ তো বলক এতিয়া আকৌ আৰু নাই মানে সেয়ে নাই কোৱাৰ চাইড দিব লগা কথাই নাই তো অ'কে পাই গ'লোঁ আমি হিৰ' ডিলাৰ আৰু ভিতৰত গৈ আছোঁ ৰ'ব এটা বম বস্তু দেখাই আছোঁ মানে মোৰ ড্ৰিম হয় অ'কে মই গড এইখন বাইক দেখিছেনে ৰ'ব মানে বাইকখন লৈ যাওঁ নেকি কি আৰু মানে লৈ যাব লাগে এইখন তো চাওক অফ ৰোডৰ কাৰণেতো মজা হৈ গমেই পাইছে আৰু এই বাকীবোৰ আছে ইয়াত কি ক'ম আৰু এইখন মানে ভাল লাগিছে বহুতকৈ তো এইখন এক্সপালছ 200 হয় আৰু ডাবল ডিছ তো ABS আছে ৰ'ব ABS আছে এইখনৰ তো লৈ যাওঁ নেকি পইচাতে থাকিলে টেনশ্যনে নাছিল লৈ গ'লোঁ হয় এয়া ABS চাওক আৰু ঘৰতো গাড়ীৰ কথা ক'ব নোৱাৰি নহয় ওলাইহে দিব ক'বা ঘৰৰ পৰা নোকোৱাই ভাল হ'ব দিয়ক অ'কে আমাৰ কাম শেষ মানে বাহিৰত ওলাই আহিলোঁ ডিলাৰৰ পৰা আৰু এতিয়া যাওঁ এয়া হৈছে সম্বন্ধই